দুইজনী নহতে একদম ৰিলছ এটা বনাই লওঁ, নহ'লে আহি ইমান কাই কাই কৰিব, ক'তনো ওলাই গৈছে কাম বন নাই, লোকৰ ঘৰে ঘৰে ঘূৰি ফুৰিব, তাৰপৰা মোক আহি একদম গালি পাৰি থাকিব। তোমাকতো বিহু এটা গাই লওঁ দেই। জানৈ ফুলবাৰী পাতিছো, জানৈ বোৱাৰী কি কৰি আছনো? এই বুঢ়ীজনী আহিলে একদম শান্তিয়ে ৰিলছটো বনাব নোৱাৰি আৰু। গৈছো মা গৈছো। মা আহিলে? আহিলো তোক অথনি পৰা চিঞৰি আছো, পানী এগিলাচ লাগে, ভাগৰ লাগিছে। জানৈ বুঢ়ী মানুহ পানী এগিলাচ দিব লাগে বুলি শুনাই নাই, আকৌ ভিতৰত আছিলো। ইমান সাজি কাচি কলে যাও এই ভৰ দুপৰীয়া মায়ে ইমান গালি পাৰে। নহয় মই ৰিলছ এটা বনাইছিলো। কি ৰিলছ এইবোৰ? মোবাইলত দিব যে। মোবাইলত দিবি গোটাই এখনে দেখিব তই নাচি থকা হেৰি কৰি থকা এখন। মা আপুনি নাজানে নেকি আজিকালি মোবাইলৰ যুগ বুলি? নাজানো মই সেইবোৰ মোবাইল চোবাইল চিনি নাপাম। আপোনাক মই হেৰি বুজাই দিম দেই, ভিতৰলৈ আহক, নহ'লে বাহিৰত মানুহবোৰে দেখিব নহয়। ভিতৰলৈ আহক। মা আপুনি গম নাপায় নেকি? কি হয়নো আপুনি সেই অকমানি মোবাইলটো লৈ থাকে, ক'তনো জানিব? সদায় কওঁ ডাঙৰ মোবাইল এটা লওক। অকল আপুনি পইচাখিনি সাঁচে, মোবাইলটো নলয়। এবাৰ মোবাইল এটা লৈ ল'ব। সেই গগৈনী বৰমাহঁতক নেদেখে নেকি আপুনি? লৈ দিবি আকৌ, তহঁতি লৈ দিলেহে জানিম। আপোনাকনো লৈ দিম বুলি কয়, আপুনিহে নালাগে কৈ পইচা খৰচ কৰিবলৈ নিদিয়ে। হ'ব এবাৰ লৈ দিবি বাৰু। সেই গগৈনী বৰমাহঁতি বোৱাৰীহঁতক ইমান ধুনীয়া ভিডিঅ' বনাব দিয়ে। এই মোবাইলত আজিকালি ভিডিঅ' বনাই ৰিলছ বনাই যদি দিয়ে তেতিয়া পইচা পায় ফেচবুকত। হয় নেকি? সেইকাৰণে মই বোলো আপুনি যেতিয়া গালি দি থাকে যে নাহোঁতে বোলো হেৰি ৰিলছ এটা বনাই লওঁ, সেইখিনি মতে আপুনি আহি গালিয়ে পাৰিলে। এতিয়া মোবাইলত উঠিব মোক মানুহে কি বুলি ভাবিব মই সেইটো দিয়ে পালো নহয়। মইনো কি জানো সেইবোৰ আগতে শিকাই দিব লাগে আকৌ। আপুনি নাই আকৌ, আপুনি যেতিয়া মোক গালি পাৰি থাকিছে সেইকাৰণে নোকোৱাকে বনাই লৈছিলো। এতিয়া মানে দুইজনীয়ে বিহুকে এষাৰ গাওঁ আকৌ নাচি দিম, তেতিয়া চবেই ভাল পাব। কিমান মিল বুলি আপুনি গাওক তেনেহ'লে দেই, মই নাচে। কি বুলি গাম এতিয়া আকৌ সেইটো? আপোনালোকে আগৰ দিনৰ কিবা গান এটা গাওক আকৌ। আলিকা